নমস্কাৰ আপোনালোকৰ মতে বাৰু এখন উন্নয়নশীল মানৱ সমাজ বা এখন উন্নয়নশীল মানৱ পৰিৱেশ কি মোৰ মতেতো এখন উন্নয়নশীল মানৱ সমাজ বা এখন পৰিৱেশ হৈছে য'ত মানুহৰ জীৱনৰ লগতে সেই একে পৰিৱেশত বসবাস কৰা জীৱ-জন্তুৰ জীৱনো সমানে মূল্যৱান হয় বিষয় এটি বাঘ ইতিমধ্যে আমি গম পাইছো কিদৰে ঢিংকাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই গৈছে কিন্তু হয়তো বহুতে গম নাপায় যে সেই একে ঢিঙতে যোৱা কেইদিনমানৰ পৰা এটা বাঘে ত্ৰাহিমাম সৃষ্টি কৰি আছিল বহু প্ৰচেষ্টাৰ অন্তত সেই বাঘটোক ধৰিব পৰা যোৱা নাছিল যদিও যোৱাকালি বন বিভাগৰ তত্ত্বাৱধানত তথাকথিত বিশেষজ্ঞৰ দ্বাৰা সেই বাঘটোক ট্ৰেংকুলাইজ কৰি পেলাই আবদ্ধ কৰা হয় কিন্তু দুখৰ কথা এই যে সেই তথাকথিত বিশেষজ্ঞৰ দ্বাৰা ট্ৰেংকুলাইজ কৰা বাঘটো যেতিয়া চিৰিয়াখানালৈ চিকিৎসাৰ বাবে লৈ আহি থকা হয় সেই বাঘটোৰ ৰাস্তাতে মৃত্যু ঘটে এতিয়া কথা হ'ল যে যিটো বাঘ বহু দিনৰ পৰা ঢিং অঞ্চলৰ মানুহৰ বাবে হাৰাশাস্তি হৈ আছিল সেই বাঘটো অৰ্থাৎ ই সম্পূৰ্ণৰূপে এটা সুস্থ জীৱ আছিল কিন্তু সেই তথাকথিত বিশেষজ্ঞৰ দ্বাৰাই ট্ৰেংকুলাইজ কৰাৰ পিছত সেই বাঘটো মৃত্যুৰ মুখত কেনেকৈ পৰিলে বাঘ হৈছে এটা A1 কেটেগৰীৰ সংৰক্ষিত প্ৰাণী গতিকে এটা বাঘৰ মৃত্যুক আমি সাধাৰণভাৱে লোৱা অনুচিত হ'ব কাৰণ এয়া আছিল আমাৰ সম্পদ বাৰু যি কি নহওক এতিয়া আহোঁ মূল কথাটোলৈ এই যে ট্ৰেংকুলাইজ কৰা বাঘটো মৃত্যুৰ মুখত আচলতে পৰিল কেনেকৈ আচলতে বাৰু সেই তথাকথিত ডক্তৰ বা বিশেষজ্ঞৰ দ্বাৰা প্ৰয়োজনতকৈ অধিক মাত্ৰাত অচেতন হোৱা দ্ৰব্য ট্ৰেংকুলাইজ গানটোত ব্যৱহাৰ কৰা হৈছিল নেকি যাৰ ফলত বাঘটোৰ মৃত্যুৰ মুখত পৰিল গতিকে ইয়াৰ ওপৰত এটা তদন্ত হোৱা দৰকাৰ আৰু বন বিভাগ বা পশু বিভাগৰ এই তথাকথিত বিশেষজ্ঞসকলৰ গুণাগুণতা বা তেওঁলোকৰ অভিজ্ঞতাৰ ওপৰত প্ৰশ্ন সোধা আমি দৰকাৰ ধন্যবাদ